নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক পুনৰ নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। আজি এই ভিডিঅ'ত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ জিঅ'গ্ৰাফীৰ চমু প্ৰশ্ন উত্তৰৰ লগতে দীঘল প্ৰশ্নসমূহৰ উত্তৰ তোমালোকৰ বাবে লৈ আনিছোঁ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে 1 অধ্যায়ৰ পৰা 10 অধ্যায়লৈকে প্ৰশ্নসমূহৰ উত্তৰ চোৱা নাই, মই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দি থৈ দিছোঁ। তাত ক্লিক কৰি তোমালোকে ভিডিঅ'সমূহ চাই ল'বা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছা, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকে সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। 11 নম্বৰ অধ্যায় উত্তৰ পূব ভাৰতত অসমৰ অৱস্থিতি। বাৰ নম্বৰ অধ্যায় উত্তৰ পূব ভাৰতত অসমৰ অৱস্থিতি। তেৰ নম্বৰ অধ্যায় জনসংখ্যাৰ গাঁথনি।
14 নম্বৰ অধ্যায় জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনতত্ত্ব। 15 নম্বৰ অধ্যায় অসমৰ কৃষি খণ্ড আৰু উদ্যোগ